নমস্কাৰ জ্ঞানচৰাৰ পাঠশালা শিতানলৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আমি অসম বুৰঞ্জীৰ কথা পাতি আছোঁ। ইতিমধ্যে আগৰ খণ্ডত প্ৰাচীন কামৰূপত ৰাজত্ব কৰা শালস্তম্ভ বংশৰ ৰজাসকলৰ কথা বা তেওঁলোকৰ ৰাজত্বকালৰ বিষয়ে আপোনালোকে জানিবলৈ পালে। আমি আহি এতিয়া পাল বংশৰ ৰাজত্বৰ কথা পাইছোঁহি। আজিৰ খণ্ডত আমি কামৰূপত পাল বংশৰ ৰাজত্বৰ কথা পাতিম। পাল বংশৰ ৰাজত্ব আনুমানিক 990 খ্ৰীষ্টাব্দত কামৰূপত পাল বংশৰ ৰাজত্বৰ আৰম্ভ হৈছিল। শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগ সিংহৰ কোনো উত্তৰাধিকাৰী নাছিল। সেয়ে তেওঁৰ মৃত্যুৰ পাছত কামৰূপৰ সিংহাসন শূন্য হৈছিল। সেই শূন্যতা আঁতৰাই ব্ৰহ্মপাল নামৰ এজনে কামৰূপৰ সিংহাসনত অধিষ্ঠিত হৈছিল। পাল বংশৰ ৰাজত্বৰ আৰম্ভণিক লৈ ভিন্ন মত আছে। হৰগৌৰী সংবাদ মতে শালস্তম্ভ বংশৰ ৰাজত্বৰ অৱসানৰ পাছত জিতাৰী নামৰ এজন দ্ৰাবিড় দেশীয় লোক আহি কামৰূপত ৰজা হৈছিল। জিতাৰী বংশৰ ৰজাসকলে নামৰ পাছত পাল শব্দটো ব্যৱহাৰ কৰিছিল। গতিকে বংশটোৰ নাম পাল বংশ হৈছিল বুলি ধাৰণা কৰা হয়। আন কেতবোৰ সমলৰ মতে শালস্তম্ভ বংশৰ ৰাজত্বৰ অন্ত পৰাৰ পাছত কামৰূপত এটা অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছিল। এই অৰাজকতাৰ অৱসান ঘটাবলৈ ভৌম নৰকৰ কোনো বংশধৰক ৰজা পতাৰ সিদ্ধান্ত লোৱা হৈছিল। সেই অনুসৰি ভৌম নৰকৰ বংশৰ হিচাপে জনাজাত ব্ৰহ্মপালক ৰজা পতা হৈছিল। ব্ৰহ্মপালৰ পৰৱৰ্তী ৰজাসকলেও নামৰ শেষত পাল শব্দ ব্যৱহাৰ কৰিছিল। গতিকে এই ব্ৰহ্মপালৰ বংশৰ ৰাজত্বক পাল বংশৰ ৰাজত্ব বোলা হৈছিল। আন এক ধাৰণা মতে বংগৰ পালসকলৰ অনুকৰণত ব্ৰহ্মপালে পাল উপাধি গ্ৰহণ কৰিছিল বুলি কোৱাৰো থল আছে। পাল বংশৰ মুঠ 7জন ৰজাই ৰাজত্ব কৰিছিল। তেওঁলোক ক্ৰমে ব্ৰহ্মপাল, ৰত্নপাল, ইন্দ্ৰপাল, গোপাল, হৰ্ষপাল, ধৰ্মপাল আৰু জয়পাল। পাল বংশৰ ৰজাসকলৰ ৰাজত্বকাল সম্পৰ্কে যথেষ্ট মত পাৰ্থক্য আছে। গতিকে আমি আমাৰ ভিডিঅ' বিভিন্ন সমলৰ পৰা পোৱাৰ তথ্যৰ ভিত্তিত পালবংশী ৰজাসকলৰ ৰাজত্বকাল উল্লেখ কৰিম। এতিয়া আমি পালবংশী ৰজাসকলৰ বিষয়ে জানো আহক। ব্ৰহ্মপাল ৰাজত্বকাল 990 পৰা 1010 খ্ৰীষ্টাব্দ। ইতিমধ্যে কৈছোঁ ব্ৰহ্মপাল পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা। ব্ৰহ্মপালৰ সাম্ৰাজ্যৰ ব্যংগক বাদ দি সমগ্ৰ কামৰূপক সামৰি লৈছিল। ব্ৰহ্মপালে সিংহাসনত আৰোহণ কৰাৰ পাছত গৌড়ৰ পৰা ভালে সংখ্যক ব্ৰাহ্মণ আৰু কায়স্থ লোকক আনি কামৰূপত সংস্থাপিত কৰিছিল। ব্ৰহ্মপালৰ ৰাণীৰ নাম আছিল কুলদেৱী। ব্ৰহ্মপালৰ দিনত কামৰূপৰ ৰাজধানী স্থানান্তৰিত হৈছিল। ৰাজধানী স্থানান্তৰক লৈ ভিন ভিন মত আছে। হলিৰাম ঢেকিয়াল ফুকনৰ মতে তেওঁ কামৰূপৰ ৰাজধানী কোলহাটী পাহাৰত পাতিছিল। আকৌ পদ্মনাথ ভট্টাচাৰ্যৰ মতে ব্ৰহ্মপালে ৰাজধানী হাৰুপেশ্বৰৰ পৰা প্ৰাগজ্যোতিষপুৰলৈ স্থানান্তৰিত কৰিছিল। ৰজা ব্ৰহ্মপালে আনুমানিক 1010 খ্ৰীষ্টাব্দত পুত্ৰ ৰত্নপালক সিংহাসনত বহুৱাই মৃত্যুবৰণ কৰিছিল। ৰত্নপাল ৰাজত্বকাল 1010 পৰা 1040 খ্ৰীষ্টাব্দ। ৰত্নপাল পাল বংশৰ এজন শক্তিশালী ৰজা। তেওঁ ব্ৰহ্মপুত্ৰৰ পাৰত ৰাজধানী নিৰ্মাণ কৰাইছিল বুলি জনা যায়। ৰাজধানী শক্তিশালী দুৰ্গৰে ঘেৰি ৰাখিছিল। ৰাজধানী নগৰখনৰ নাম দিছিল দুৰ্জয়া। তেওঁ মহাৰাজা ধীৰাজ ৰত্নপাল বৰ্মন দেৱ উপাধি গ্ৰহণ কৰিছিল বুলি জনা যায়। 3খন অনুদান ফলক ক্ৰমে কৰতবাৰী তাম্ৰফলক, বৰগাঁও তাম্ৰফলক আৰু শুৱালকুছি তাম্ৰফলকত ৰজা ৰত্নপালৰ বিষয়ে বিভিন্ন তথ্য পোৱা যায়। তেওঁ গৌড় ৰাজ্যৰ ৰজা ৰাজ্যপালক পৰাস্ত কৰিছিল বুলি জনা যায়। তেওঁৰ আজু নাতিয়েক গোপালৰ গছতল তাম্ৰফলকৰ পৰা এই কথাৰ উমান পোৱা যায়। ৰত্নপালৰ পুতেকৰ নাম আছিল পুণ্ড্ৰপাল, কিন্তু পুণ্ড্ৰপালৰ অকাল বিয়োগ ঘটিছিল। গতিকে ৰত্নপালে তেওঁৰ উত্তৰাধিকাৰী হিচাপে নাতিয়েক ইন্দ্ৰপালক ৰজা পাতিছিল। ইন্দ্ৰপাল
ৰাজত্বকাল 940 পৰা 1065 খ্ৰীষ্টাব্দ। ইন্দ্ৰপাল পুণ্ড্ৰপালৰ পুত্ৰ তথা ৰত্নপালৰ নাতিয়েক। তেওঁৰ শাসনৰ সময়ৰ দুখন ফলক উদ্ধাৰ হৈছে। সেই দুখন হৈছে গুৱাহাটী তাম্ৰফলক আৰু গুৱাকুচি তাম্ৰফলক। এই ফলক দুখনৰ বৰ্ণনাৰ পৰাই তেওঁ পৰমেশ্বৰ পৰমভট্টাৰক মহাৰাজ ধীৰাজ উপাধিৰে বিভূষিত আছিল বুলি জানিব পৰা যায়। তেওঁ বংগৰ ৰজা কল্যাণচন্দ্ৰক পৰাস্ত কৰিছিল। গোপালৰ তাম্ৰফলীত এই কথাৰ প্ৰমাণ পোৱা যায়। ইন্দ্ৰপালে বংগ আৰু গৌড় ৰাজ্য নিজৰ অধীনলৈ আনিছিল বুলি জনা যায়। তেওঁ ৰাজ্যৰ সীমা ৰাষ্ট্ৰকূটসকলৰ ৰাজ্যৰ সীমালৈ বিস্তাৰিত কৰিছিল। ইন্দ্ৰপালে ৰাষ্ট্ৰকূট ৰাজকুমাৰী ৰাজ্যদেৱীক বিয়া কৰাই দুই ৰাজ্যৰ মাজত সুসম্পৰ্ক স্থাপন কৰিছিল। তেওঁৰ শাসনকালত কামৰূপত সুখ আৰু প্ৰাচুৰ্যৰে ভৰা আছিল বুলি জনা যায়। গোপাল ৰাজত্বকাল 1065 পৰা 1080 খ্ৰীষ্টাব্দ। ইন্দ্ৰপালৰ পাছত তেওঁৰ পুত্ৰ গোপাল কামৰূপৰ ৰজা হৈছিল। গস্তল তাম্ৰফলকৰ পৰাই তেওঁৰ ৰাজত্বকালৰ বিষয়ে জানিব পাৰি। পিতৃ ইন্দ্ৰপালে গৌড় ৰাজ্য জয় কৰাৰ পাছত অধীনলৈ অহা পুণ্ড্ৰবৰ্ধনত তেওঁ শাসন সুদৃঢ় কৰিছিল বুলি অনুমান কৰিব পাৰি। গোপাল এজন যোগ্য, উদাৰ আৰু বুদ্ধিমান শাসক আছিল বুলি জনা যায়। হৰ্ষপাল ৰাজত্বকাল 1080 পৰা 1095 খ্ৰীষ্টাব্দ। গোপালৰ পাছত হৰ্ষপাল কামৰূপৰ ৰজা হয়। হৰ্ষপাল এজন দুৰ্বল ৰজা আছিল। তেওঁৰ শাসনকালতে পূববংগৰ ৰজা জটাবৰ্মনে কামৰূপৰ অধীনত থকা পুণ্ড্ৰবৰ্ধনৰ এটা অংশ কাঢ়ি নিছিল। চালুক্য ৰজা বিক্ৰমাদিত্য ষষ্ঠৰ কামৰূপ আক্ৰমণো হৰ্ষপালৰ দিনতে হৈছিল বুলি ধাৰণা কৰা হয়। ধৰ্মপাল ৰাজত্বকাল 1095 পৰা 1120 খ্ৰীষ্টাব্দ। পাল বংশৰ এজন অতি গুৰুত্বপূৰ্ণ শাসক আছিল ধৰ্মপাল। তেওঁৰ শাসনকালৰ 3খন ফলক পোৱা যায়। সেইকেইখন হৈছে খনামুখ তাম্ৰফলক, শুভাংকৰ পাতক অনুদান লিপি আৰু পুষ্পভদ্ৰ তাম্ৰফলক। ধৰ্মপাল এজন শক্তিশালী ৰজা আছিল। তেওঁ বংগৰ হেৰুৱা ভূখণ্ড পুনৰ কামৰূপৰ অধীনলৈ আনিছিল। একেদৰে দক্ষিণ পশ্চিমে সাগৰৰ পাৰলৈ ৰাজ্য সম্প্ৰসাৰণ কৰি কামৰূপৰ হেৰুৱা গৌৰৱ পুনৰ উভতাই আনিছিল। ৰজা ধৰ্মপালে শিক্ষা আৰু ধৰ্মৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰিছিল বুলি জনা যায়। তেওঁ এজন কবিও আছিল। তেওঁ ৰাজত্বৰ শেষৰ পিনে ৰাজ্যৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ কামৰূপ নগৰলৈ স্থানান্তৰিত কৰিছিল বুলি জনা যায়। জয়পাল ৰাজত্বকাল 1120 পৰা 1138 খ্ৰীষ্টাব্দ। ধৰ্মপালৰ পাছত উত্তৰাধিকাৰী জয়পালে কামৰূপৰ সিংহাসনত উঠিছিল। চিলিমপুৰৰ শিলালিপিৰ পৰা তেওঁৰ ৰাজত্বৰ কিছু আভাস পাব পাৰি। সম্ভৱতঃ জয়পালৰ দিনতেই 1125 খ্ৰীষ্টাব্দত বংগৰ ৰজা ৰামপালৰ সেনাপতি মায়ানে কামৰূপ আক্ৰমণ কৰিছিল। যুদ্ধত জয়পাল পৰাজিত হৈছিল আৰু কামৰূপৰ পশ্চিম অংশ উত্তৰবংগ আৰু পূৰ্ণবৰ্ধন ৰামপালৰ অধীনলৈ গৈছিল। ৰামপালে সেই অংশত টিংকদেৱ নামে এজনক কৰতলীয়া ৰজা পাতিছিল। এই পৰাজয়ৰ জৰিয়তেই কামৰূপত পাল বংশৰ ৰাজত্ব অৱসান ঘটিছিল আৰু জয়পালেই কামৰূপত পাল বংশৰ শেষ ৰজা আছিল বুলি ধাৰণা কৰা হয়। কিন্তু গুৱাহাটীৰ আমবাৰীত উদ্ধাৰ হোৱা এখন শিলালিপিত সমুদ্ৰপাল নামৰ এজন পালবংশীয় ৰজা উল্লেখ পোৱা যায়। এই শিলালিপিখনত 13 শতিকাৰ সময় উল্লেখ আছে। গতিকে ই পাল বংশৰ ৰাজত্ব 13 শতিকালৈ বৰ্তি থকাটো সূচায়। পাল বংশৰ ৰাজত্বৰ কথা ইমানেই। পাল বংশৰ পাছত কেইবাজনো ৰজাই কামৰূপ ৰাজত্ব কৰে। সেইসকল ৰজাৰ ভিতৰত পৃথুৰ ৰাজত্বকালত তুৰ্কী আফগানসকলে কামৰূপ আক্ৰমণ কৰিছিল। পৰৱৰ্তী খণ্ডত আমি সেই কথাবোৰ দাঙি ধৰিম। এতিয়া আমাৰ দৰ্শকসকললৈ আজিৰ খণ্ডৰ এটা প্ৰশ্ন। ৰজা ৰত্নপালে ব্ৰহ্মপুত্ৰৰ পাৰত নিৰ্মাণ কৰোৱা কামৰূপৰ ৰাজধানীখনৰ নাম কি আছিল?
উত্তৰ অনুগ্ৰহ কৰি কমেণ্ট বক্সত লিখক। লগতে আপোনাৰ যদি কিবা মতামত থাকে সেয়া কমেণ্ট কৰক। ভিডিঅ'বোৰ চাই থকাৰ বাবে ধন্যবাদ।